তো গাইজ বহুত গৰম লগাৰ কাৰণে যিহেতু স্পৰ্টিংটো খুলিলোঁ এতিয়া গেঞ্জিটো পিন্ধি লৈছোঁ আৰু আপোনালোকক কথা এটা কওঁ যে অসম পুলিচৰ যিডাল আপোনালোকৰ চিনাপ আছিল চিনাপটো মাৰাটো কাৰণে মোক বহুতে মানে চেলেঞ্জ কৰি আছে এই চিনাপডাল মই মানে আপোনালোকৰ 12 বাৰ মাৰিব পাৰোঁ নে নহয় যিহেতু এতিয়া বৰ্তমান মোক অসম পুলিচৰ ইণ্টাৰভিউ দি হৈ গ'ল চ' আপোনালোকক মই চিনাপডাল যিটো ৰানিঙত হৈছিল আছাম পুলিচৰ এই চিনাপডাল মই এতিয়া 12 বাৰ মাৰিব পৰা মোৰ কেপাচিটি আছে নে নাই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম আপোনালোকে চাই থাকিব সম্পূৰ্ণ যিহেতু বহুত দিন এক্সাৰচাইজ কৰা নাই চ' আজি প্ৰথম মাৰিম আপোনালোকৰ মতে পাৰিম নে নোৱাৰিম কমেণ্টত জনাব আৰু আপোনালোকক মই চিনাপ 12 বাৰ মাৰি দেখুৱাম বুলি মোৰ ওপৰত কনফিডেঞ্চ আছে কিন্তু নোৱাৰিবও পাৰোঁ যিহেতু আজিলৈকে মাৰা নাই বহুত দিন মাৰা নাই চ' 3 বছৰ হ'ল মাৰা নাই চিনাপ চ' আপোনালোকে মনত কিমান বাৰ মাৰিব পাৰোঁ বুলি ভাবে আপোনালোকে কমেণ্টত জনাব চ' আপোনালোকক লাষ্টত দেখুৱাইছোঁ এই ভিডিঅ'টোৰ লাষ্টত মই চিনাপ আপোনালোকক এইডালত কিমান মাৰিব পাৰিম মোৰ মতেতো মই 12 বাৰ মাৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে কেইবাৰ মাৰিম আপোনালোকে গম পাই যাব এই যোনটো আছাম পুলিচৰ ৰানিং যিহেতু মই এতিয়া বৰ্তমান কনষ্টেবল হৈ গ'লো আছাম পুলিচৰ চ' এইডালৰ ইণ্টাৰভিউত মই এতিয়া যিহেতু 12 বাৰ মাৰিব লাগে 12 বাৰ নে 14 বাৰ মই এতিয়া কিমান বাৰ মাৰিব পাৰোঁ আপোনালোকক জনাম এজন কনষ্টেবল হৈ 4 5 6 গুড ইভিনিং আজি মানে আমি যোনখন ফিল্ডত ৰানিং কৰিছিলোঁ ৰানিং কৰা ফিল্ডত আজি মই 5 পাক দৌৰি দিলোঁ 5 পাক দৌৰি দিছোঁ মানে এনেকুৱা ভাগৰ লাগিছে মই আপোনালোকৰ ৰানিং কৰা টাইমত তেনেকুৱা ভাগৰ লগাই নাই আজিলৈকে মানে বহুত দিন যিহেতু ষ্টপ দি দিলোঁ সেইবাবে মানে ৰানিংটো মানে কৰিব পৰা নাই 5 পাক দিওঁতে মানে আপোনালোকৰ জীৱ ওলাই গৈছে নাথে কৈ আছে নাথো দৌৰি পাইছে মোৰ লগত যিহেতু নাথে কৈ আছে স্পৰ্টিংটো পিন্ধি লওঁ বোলে ভিডিঅ'ত ওলাই যাব মই এতিয়া যিহেতু কি খালীকৈ আছে মই অন্ততঃ মোৰ টি চাৰ্টটোকে খুলি দিওঁ চ' গাইজ যিহেতু য়ং জ'চটো আনিবলৈ চেষ্টা কৰি আছোঁ আকৌ নতুনকৈ যিহেতু বহুত গুটকা চুটকা খালোঁ আপোনালোকে দেখিছে এতিয়া আকৌ ৰানিং কৰি ফিজিকেলটো ভাল কৰিম বুলি ভাবিছোঁ যিয়ে নহওক ক্ষীণ হ'লেও মানে বেমাৰ আজাৰ নহ'লে হ'ল সেইটো উলিয়াই ফিজিকেল ভাল কৰিব লৈছে বডি বনাব ওলোৱা নাই জিমত যোৱা নাই যিহেতু তো এই ফিল্ডখনত আহিলে মানে বহুত ভাল লাগে প্ৰথম কথাটো হ'ল ইয়াত মানে আপোনালোকৰ ফুটবল চাওক এইফালে আপোনালোকে দেখিছে ফুটবল হৈ থাকে ছাইডত ভলীবল হৈ থাকে মানে ফুটবল ভলীবল সকলোখিনি খেল হৈ থাকে চ' এইবাৰ ইভিনিং টাইমকণ এই ফিল্ডত টাইমটো স্পেণ্ড কৰিব পাৰিলে মানে বহুত ভাল লাগে বুজিছে নহয় গাইজ আৰু আপোনালোকে এনেকুৱা ফিল্ড দেখিছে চাগে যিটোত আপোনালোকৰ ৰানিং হৈছিল চ' এইখন মানে কি নগাঁও ডিষ্ট্ৰিক্টৰ ফিল্ড হয় যিখন আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ৰিজাৰ্ভত আমাৰ যিবিলাক আছাম পুলিচ ইণ্টাৰভিউ হয় এবি ইউবি এপিআৰৰ সকলো ধৰণৰ ইণ্টাৰভিউ এইখন ফিল্ডতে হওক চাই লওক এবাৰ ভালদৰে ফিজিকেল হয় আৰু আপোনালোকক মই খেল অলপ দেখুৱাই আছোঁ যিহেতু আজি নাথক লৈ আহিলোঁ তাৰ ৰুমৰ পৰা তাৰ ৰুমটো মই দেখুৱাম বেলেগ এদিন এজন আমাৰ নাথৰ ৰুমটো দেখুৱাম আৰু বহুত জোচ উঠি আছে কিন্তু ৰাইজ মই আপোনালোকক কৈছোঁ আজি তাম জোচ উঠি আছে ঘামি তাবি অৱস্থা নাই তেবোৰ জোচ আছেই আগৰ জোচটো আৰু আপোনালোকক মোৰ এই নাথৰ ৰুমটো দেখুৱাম মই কৈছিলোঁ যিহেতু আপোনালোকক নাথৰ ৰুমটো দেখুৱাম আপোনালোকে মোৰ ওচৰতে আছে যিহেতু আমি ধেমাজি ডিষ্ট্ৰিক্টত একেলগে পষ্টিং আছিলোঁ একেলগে পষ্টিং তাৰপৰা অহাৰ পৰা আমি দুইজন একেলগে আহিছোঁ নগাঁও 9 AP বেণ্ড ব্ৰহ্মপুৰত জইন কৰিছিলোঁ তাৰপিছত জইন কৰাৰ পিছত মানে এতিয়া দুইজনৰ মানে ওচৰা ওচৰিয়ে মানে ৰুমকেইটা হ'ল বুজিছে নহয় সি ধৰিলে 11 নম্বৰ পিলাৰখনত ধৰিলে ওচৰা ওচৰি মানে 100 মিটাৰো আপোনালোকৰ ডিষ্টেঞ্চ নহয় চ' আমি দুইটা একেলগে লগ কৰোঁ আৰু এনেকুৱা এজন মটিভেট মানুহ পাইছোঁ যিটো ৰানিং কৰিবৰ কাৰণে লগ ধৰে ভাল বেয়া কামত লগ নধৰে ৰানিং কৰিবৰ কাৰণে লগ ধৰিছে সেইটো কাৰণে বহুত ভাল লাগিছে এনেকুৱা মানুহ এজন লাগে আৰু মোৰ চেহেৰাটো ইম্প্ৰুভ কৰিম বুলি ভাবি আছোঁ যিহেতু এক্সাৰচাইজ নকৰিলে দিনক দিনে এজটো মানে বুঢ়া হৈ যোৱা নিচিনা দেখা পায় চ' এক্সাৰচাইজ কৰিম বুলি ভাবিছোঁ শৰীৰটো ভালদৰে ৰাখিম বুলি ভাবিছিলোঁ তো ইমানে আৰু ভিডিঅ' দেখুৱাই আছোঁ আপোনাক সম্পূৰ্ণ চাই বহুত বেলেগ টপিক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকে ইণ্ডলৈকে চাব বহুত বেলেগ জেগা দেখিব এতিয়া চাই থাকক আমাৰ আছাম পুলিচ কনষ্টেবল পৰাণমণি নাথে আপোনালোকৰ কেইবাৰ মাৰিব পাৰে আপোনালোকে চাওক হাৰি আপ 1 2 3 4 5 কি হ'ল কনষ্টেবলৰ কি বহুত দিন মইতো 12 বাৰ মাৰিছোঁ বহুত দিন নামাৰাকৈ ট্ৰাই কৰা নেভাৰ গিভ আপ মই আপোনালোকৰ ইনষ্ট্ৰাক্টৰৰ নিচিনা ডিচিশ্যন দি আছোঁ দেখিছে নহয় এনেকুৱা হ'লে কি হ'ব মইতো 12 বাৰ পাৰিম নাথে মোক চেলেঞ্জ কৰিছে দেই গাইছ মই কিবা মাৰিম আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণত মোক চেলেঞ্জ কৰিছে বোলে মই 12 বাৰ মাৰিম যিহেতু নাথে 12 বাৰ নোৱাৰে 7 বাৰ হৈছে 8 হ'ল বোলে চ' 8 বাৰ পাৰিলে মোৰ এতিয়া মোক চেলেঞ্জ দিছে আপোনালোকক দেখুৱাম মোৰ চেলেঞ্জটো কি হ'ব মই কেইবাৰ মাৰিব পাৰোঁ জয় হিন্দ গাইছ মাৰি আছোঁ 12 বাৰ মাৰি আছোঁ চ' আমাৰ গুৰুৱে ইণ্টাৰভিউ 1 2 3 4 5 6 7 8 9 10 11 12 চ' তেখেত কমপ্লিট কৰি দিলোঁ ফাইনেলি গাইছ
চেলেঞ্জটো বহুতে কৰি আছিল চ' চেলেঞ্জটো কমপ্লিট কৰি দিলোঁ গাইছ